সকলোৰে নমস্কাৰ জনাইছো। মই আজি আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আহিছো। গৃহিণী অভিধানখনৰ আৰু এটা চেপ্টাৰ আছে, বহুত সুন্দৰ এটা চেপ্টাৰ হৈছে। নামটো হৈছে কথাৰে মন মোহক। আমি কেনেকৈ কথাৰে মানুহক মনটো মোহিব পাৰো সেই বিষয়ে আছে। প্ৰথম আৰম্ভণিতে বাইদেৱে কৈছে যে সাধাৰণতে আমি দৈনিক জীৱনত ইজনে সিজনৰ লগত হোৱা কথোপকথনৰ ধৰণ কৰণৰ ওপৰত বৰ বিশেষ এটা গুৰুত্ব নিদিওঁ। কিন্তু কথাত কথা যায়, কথাত বতা পায় বুলি অসমীয়াত কথা এষাৰ আছে। সুন্দৰকৈ দুখত নপৰাকৈ কেনেকৈ কথা ক'ব লাগে জনাটো এটা ডাঙৰ আৰ্ট। ই জনপ্ৰিয়তাও আনে। কথা বতৰাৰে মানুহৰ মন জয় কেনেকৈ কৰিব পাৰি তাৰ চেষ্টা কৰক বুলি এই চেপ্টাৰটোৰ আৰম্ভণিতে কৈছে। এতিয়া ইয়াত আছে 25টা পইণ্ট দিয়া আছে, কিন্তু মই আজি আপোনালোকৰ আগত 10টা পইণ্ট কৈ শুনাম। ফাৰ্ষ্ট হৈছে 1 নম্বৰ, কেইবাজনো অচিনাকি মানুহৰ লগত থাকিলে আপুনি নিজে আগ্ৰহান্বিত হৈ ইজনে সিজনক চিনাকি কৰি দিব। যদি আপুনি কেইবাজনো মানুহ যদি থাকে, গতিকে আপুনি ইজনে সিজনক চিনাকি কৰি দিব। তেনে কথা বতৰা পাতিবলৈ পৰিৱেশটো সহজ হৈ পৰিব। তেতিয়াহে কথা বতৰা পাতিবলৈ পৰিৱেশটো এটা সহজ হৈ পৰিব। 2 নম্বৰ, নিজৰ বিষয়ে বেছি কথা একো নক'ব। নিজৰ ঘৰৰ বিষয়ে, ল'ৰা ছোৱালীৰ বিষয়ে, পৰিয়ালৰ বিষয়ে বা নিজৰ সা সম্পত্তিৰ প্ৰাচুৰ্যৰ বিষয়ে বেছি আলোচনা নকৰিব। নিজৰ বিষয়ে বেছি কথা কৈ থাকিবলৈ মানা কৰিছে। আমি কাৰোবাৰ লগত যদি কথা পাতোঁ, যে অকল নিজৰ বিষয়ে যদি কথা পাতি থাকোঁ, গতিকে পৰিৱেশটো বেলেগ হৈ যায়। গতিকে আপুনি নিজৰ বিষয়ে বেছিকৈ কথা পাতিব ইয়াত মানা কৰিছে। 3 নম্বৰ হৈছে, যাৰ লগত কথা পাতে তেওঁ ল'ৰা ছোৱালীৰ বিষয়ে, ঘৰৰ বিষয়ে, পৰিয়ালৰ বিষয়ে কথা পাতিব পাৰে। আপুনি যাৰ লগত কথা পাতে, গতিকে আপুনি তেখেতৰ পৰিয়ালৰ কথাও সুধিব বা তেখেতৰ ল'ৰা ছোৱালীৰ কথাও আপুনি সুধিব পাৰে। গতিকে তেতিয়া তেওঁ কথা ক'বলৈ এটা সুবিধা পাব। কিন্তু অহেতুক কৌতূহল প্ৰকাশ নকৰিব। অনবৰতে আপুনি লোকৰ পৰিয়ালৰ বিষয়ে বা বেলেগৰ কথা আপুনি জানিবলৈ ইমান ইচ্ছুক হৈ নাথাকিব। তেওঁৰ সমস্যাসমূহৰ বিষয়ে কিবা আলোচনা কৰিলে সমস্যাবিলাকৰ সমাধান কিবা উপদেশ বা বুদ্ধি পৰামৰ্শ দিব পাৰে। তেখেতৰ যদি কিবা সমস্যা হৈছে, গতিকে সেই সমস্যাৰ প্ৰতি আপুনি কিবা এটা আপুনি উপায় যদি দিব পাৰে তেনেধৰণে দিব। কিবা যদি তেওঁৰ মনটো ভাল লাগিব পাৰে, কিবা এটা কথা ক'ব পাৰে যদি ক'ব, কিন্তু খুচৰি নাথাকিব কথাবিলাক। বেলেগৰ ঘৰৰ কথাবিলাক আপুনি খুচৰি নাথাকিব। 4 নম্বৰ, বৰ বেছিকৈ জধে মধে কথা কৈ নাথাকিব, শুনোতাজনে আমনি পাব। আপুনি অনবৰতে কথা জধে মধে আপুনি যি টি কথা নক'ব। কথা ওলালেই কাৰোবাক দেখিলে একদম অনবৰতে কথা কৈ যদি থাকে নহয়, তেনেহ'লে শুনোতাজনে আমনিও পাব পাৰে। গতিকে আপুনি কথা কওঁতে বহুত সাৱধান। 5 নম্বৰ, কোনোবাই কথা কৈ থাকোঁতে নীৰৱ শ্ৰোতা হৈ থাকিব। কোনোবাই যদি কথা কৈ থাকে, তেনেহ'লে আপুনি কথাখিনি শুনি থাকিব আৰু মাজে মাজে আপুনি ক'ব যে হয় নেকি, বা বৰ ভাল কথা দেই, বেছ আমোদজনক। গতিকে তেনেকুৱা মন্তব্য আপুনি দিব পাৰে। 6 নম্বৰ আছে, কথা কওঁতে হাত ভৰি বা শৰীৰ জোকাৰি, আঙুলি টোৱাই বা মুখৰ অংগী ভংগী নকৰিব। যেতিয়া কথা পাতে আপুনি মুখখন বেকেটা বেকেট নকৰিব বা অংগী ভংগী নাচি বাগি আপুনি কথা নক'ব। ইয়াৰ উপৰিও কথাই প্ৰতি ওচৰত ৰৈ থকা গৰাকীৰ বাহু বা গাত হেকুচি থকা বা হাতেৰে থুপৰিয়াই থকা অভ্যাসটো ত্যাগ কৰিব। কিছুমানে দেখে নহয়, কথা কওঁতে থপৰিয়াই থাকিব বা কিবা এটা চিকুটিহে দিব। গতিকে সেইখিনি আপোনালোকে নকৰিব। গতিকে তেওঁ শ্ৰোতা বা ওচৰত থকা গৰাকী সেইটো অতিষ্ঠ হ'ব, তেওঁ বেয়া পাব। গতিকে আপুনি বহুত সাৱধান হ'ব লাগিব।
7 নম্বৰ আছে আপুনি গ্ৰুপ বা দল এটাত গৰাকীৰ লগত গল্প পাতি আছে ধৰক এনেতে আপোনাৰ ওচৰলৈ এগৰাকী আহিল তেওঁ সেই পৰিৱেশটো সহজ হ'বৰ সুবিধা আপুনি কৰি দিব লাগিব যে আহক আপুনিও বহক আহক যদি আপোনালোকে এটা গল্প কৰি থাকে এগৰাকী অচিনাকি মানুহ আহিলে তেওঁতো আপোনালোকক চিনি নাপাব বা কি গল্পটো আপোনালোকে পাতিছে কি কথা পাতিছে তেওঁলোকে গম নাপাব গতিকে আপুনি তেখেতক সুবিধা কৰি দিব আহকচোন বহক ইয়াতে আমাৰ লগত সহযোগ কৰক কথাখিনি অকমান তেওঁক মানে কি কথা পাতিছে আপুনি ক'বও পাৰে যে এনেকুৱা এইখিনি কথা পাতিছোঁ তেতিয়া তেওঁ তাত আপোনালোকক সহযোগ কৰিব পাৰিব 7 নম্বৰ 8 নম্বৰত আছে এটা দল বা গ্ৰুপৰ লগত কথা পাতোতে আপুনি যিকোনো মাত্ৰ এজনৰ ওপৰত বিশেষ গুৰুত্ব নিদিব বাকী কেইগৰাকীয়ে যেতিয়া নিজৰ দলটোত অনাদৃত বুলি ভাবি মনত দুখ পাব আপুনি যেতিয়া এখন মিটিং পাতে বা এটা আপুনি আলোচনাত আপুনি বৈঠকত বহিব তেতিয়া আপুনি অকল এজনক গুৰুত্ব নিদিব বা আমি স্কুলতো যেতিয়া আমি টিচাৰ হিচাপে থাকোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি অকল এজনক আমি গুৰুত্ব দিব নালাগিব বা এটা ষ্টুডেণ্টক আমি ইম্পৰ্টেঞ্চ দিব নালাগিব আমি সকলোকে সমান চকুৰে চাব লাগিব তেনেকৈ আমি মিটিঙত যদি আমি মহিলা সমিতি কিবা মিটিং পাতোঁ তেনেহ'লে আমি মিটিঙত আমি প্ৰত্যেকজনী মানে গোটেই কেইগৰাকীয়ে আমি সহজে আমি তেওঁলোকক মানে গুৰুত্ব দিব লাগিব অকল এগৰাকীৰ লগত আমি আলোচনা কৰি থাকিলেও নহ'ব 9 নম্বৰ যাৰ লগত পাতে তাৰ ফালে মুখ কৰি কথা পাতিব আপুনি যাৰ লগত কথা পাতে তাৰ ফালে মুখখন দি কথা পাতিব তেওঁ পিছফাল দি বা পিঠি দি কথা নাপাতিব নাইবা ধৰক কোনোবা দুগৰাকী মানুহ আছে এগৰাকীৰ লগত মুখলৈ চাই কথা পাতিছে আনগৰাকী ফালে পিছফাল দি আছে এইটো বৰ অশুভনীয় কথা বুলি কৈছে দুইগৰাকী মুখলৈ চাই কথা আৰম্ভ কৰক আপুনি অকল এগৰাকীলৈ চাই কথা পাতিলে নহ'ব যে দুইগৰাকী এজনী যদি আছে তেওঁলোককো আপুনি চকীখন ঘূৰাই ল'ব ঘূৰাই দি দুইগৰাকীয়ে মানে আগত আপুনি কথা পাতিব যদি পিঠি দি থাকে দেখিবলৈ বহুত বেয়া হ'ব 10 নম্বৰ আজি লাষ্ট পইণ্টটো কৈছোঁ এইটো 25টা পইণ্ট আছে মই আজি 10 নম্বৰলৈকে কৈছোঁ বাৰু 10 নম্বৰ আছে বৰ চিঞৰি অনাহতক হাঁহিত ঢিকিতিয়াই কিৰিলি পাৰি কথা নাপাতিব কথাবিলাক আপোনালোকে বেছি মানে আমিতো মহিলা গতিকে আমি বেছি চিঞৰ বাখৰ কৰি পেলাই কথা পাতিব নালাগিব বেছি হাঁহি মানে ঢিকিনদালি মাৰিব আমি নালাগিব গতিকে এইটো অশুভনীয় হয় গতিকে আজি 10টা পইণ্ট আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ গৃহিণী অভিধানৰ মেনকা শইকীয়া বাইদেৱে যিখিনি ইয়াত লিখি থৈ গৈছে গতিকে কিবা ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ